হাউ আৰ ইউ আপোনালোকে চাই আছে ইটো হিটো বহুতো 711 টো আপোনালোকে লিখি ল'ব আৰু মই আপোনালোকৰ বন্ধু দেৱজিৎ ভৰালী কথা হ'ল চাকৰি পাব নাপাব পাছৰ কথা কিন্তু আপোনালোকৰ যি প্লেনিং এই প্লেনিং সঠিক হোৱাটো খুবেই প্ৰয়োজন এতিয়া বহুতে মোক কমেন্টত কৈছে আপোনালোকে চাইছে দুইকে কৈছে আৰু সুধি আছে আমাৰ নম্বৰ কম আমি আগতেই পাস কৰিছিলো কিন্তু সঠিক সময়ত যেতিয়া সঠিক প্লেনিং কৰা হয় তেতিয়া হলে আপোনালোকৰ হাতত এটা চাকৰি বুলিয়ে নহয় জীৱনৰ সুবিধা যিখিনি আপুনি বিচাৰিছে সেইখিনি পাবলৈ সক্ষম হ'ব এটা প্লেনিংটো মই আগতেও কিছুমান ভিডিঅ' কৈ আছিলো আজিৰ ভিডিঅ'টো আকৌ এটা ভাল খবৰ এটা বেয়া খবৰ কম প্ৰথমতে কোনটো কওঁ বেয়াটো কোনে ভালটো কওঁ বেয়াটো কওঁ ভালটোৱে সামৰিম বেয়া কথাটো হৈছে এনেকুৱা যে বেয়া বুলি নহয় আচলতে যে অসম চৰকাৰৰ যি শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাত বিদ্যালয়সমূহ একত্ৰীকৰণ অৰ্থাৎ এমালগেশ্যন প্ৰক্ৰিয়াটো চলি আছে এমালগেশ্যন প্ৰক্ৰিয়াটো চলি থাকিলে কি হ'ব শিক্ষকৰ যি নিযুক্তি যিটো শিক্ষকৰ হাৰ ষ্টুডেন্ট অনুপাত 1:30 30 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থাকিব লাগে যেতিয়া বহুতো চৰকাৰী বিদ্যালয় আছে এনেকুৱা যিখিনি চৰকাৰে হয়তো ভাল কথাটাই ভাবিছে কিন্তু প্ৰভাৱটো আমাৰ কাৰণে বেয়া এনেকৈ বেয়া হ'ব চাব দেই মই বুজাই দিছো যে প্ৰথম কথাটো হ'ল যে যেতিয়া কিছুমান বিদ্যালয়ত পোষ্ট আছিল কিন্তু ষ্টুডেন্ট নাছিল এই ষ্টুডেন্ট নথকাৰ ফলশ্ৰুতিত সেই স্কুলসমূহৰ সেই পদসমূহ ওচৰত থকা এখন স্কুলৰ লগত একত্ৰীকৰণ কৰা হ'ল এতিয়া সেই পোষ্টখিনি যিখিনি আছিল সেইখিনি নাইকিয়া হৈ যাব তেতিয়া শিক্ষকৰ যি পোষ্ট আছিল নতুন ভেকেন্সি ওলাইছে তাত কমকৈ ওলাব এটো অৱশ্যে ভুলটো হয়তো আমাৰ গাতো নথকা নহয় হয়তো কাৰোবাৰ হেমাহি বাবে হয়তো ছাত্ৰ ছাত্ৰী নহা হ'ল এটো বিশ্লেষণৰ বিষয় এটো পিছত আমি বিশ্লেষণ কৰিম যে কিয়নো নহা হ'ল চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালী এতিয়া আকৌ বাঢ়িছে এতিয়া চৰকাৰখনে যিখিনি পদক্ষেপ লৈছে আকৌ বাঢ়িছে আকৌ আহিব এটা ভাল দিন কিন্তু মাজতে তেনেকুৱা হৈছিল আৰু সেই কাৰণে হয়তো একত্ৰীকৰণ প্ৰয়োজনীয়তা আছে বা বহুতো অৰ্থৰ প্ৰয়োজন হয় এইখিনি এটা চৰকাৰৰ বিষয় আমি সেইখিনি কথা ক'বলৈ যোৱা নাই কিন্তু সেই একত্ৰীকৰণ কৰাৰ ফলত যিখিনি পোষ্ট আছিল সেই পোষ্টখিনি অলপ নলাব আগতে ওলাইছিলে যেহেতু ইমান পোষ্ট আছিলে ভেকেন্ট পোষ্ট ইমান আছিলে তেতিয়া বেছি পোষ্ট ওলাইছিলে আৰু শিক্ষক নিযুক্তি হ'বলৈ অলপ সুবিধা পাইছিলে বেছি নিবনুৱাই শিক্ষকৰ চাকৰিত নিজকে নিয়োজিত কৰিব পাৰিছিল সেইটো হ'ল অকণমান বেয়া কথা কাৰণ কমকৈ ওলাব পোষ্ট কমকৈ ওলাব পোষ্ট কমকৈ ওলোৱা মানে আমাৰ ল'ৰা ছোৱালীখিনি অলপ যি নিয়োজিত হোৱাত অকণমান অসুবিধা হ'ব এইটো প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে যিহেতু নতুন শিক্ষানীতি মই আগতেও কৈ আছো নতুন শিক্ষানীতি আহিব নতুন শিক্ষানীতি আপোনালোকে ইতিমধ্যে গম পাইছে যে আকৌ এই ভিডিঅ'টো চাই এইটো নকব যে এইবাৰৰ কথা কোৱা নাই মই আগন্তুক দিনৰ কথা কৈ আছো মই হয়তো আৰু 2 বছৰ 3 বছৰ কথা কৈ আছো এতিয়া বুলি আকৌ যাতে ভাবি পেলাই প্ৰশ্ন নকৰে আকৌ স্যাৰ এতিয়া হ'ব নি বুলি যেহেতু নতুন শিক্ষানীতি আহিব মই আগৰ ভিডিঅ' আপোনালোকে চাব তেতিয়া বুজিব ইয়াত সেইকাৰণে সেইটো বিষয়ে মই আলোচনা নকৰো নতুন শিক্ষানীতি আহিলে কৈ থোৱা আছে যে মাষ্টাৰ্ছ লাগিব আৰু গ্ৰেজুৱেশ্যন লাগিব এই ক্ষেত্ৰত আপোনালোকৰ এটা সুবিধা আছে যিখিনি মাৰ্কছ কম 12 চনত যিসকলে টেট দিছিলে এটা কথা মনত ৰাখিব প্ৰায় সংখ্যকে চাকৰি পাইছিল তেতিয়া ডিএলএড প্ৰয়োজন হোৱা নাছিল বিএড প্ৰয়োজন হোৱা নাছিল সেইটো প্ৰথম চান্স তাৰ পিছত সকলোৱে গম পাই গ'ল সকলোৱে বিএড ডিএলএড কৰি ল'লে তাৰ পিছত কম্পিটিশন বাঢ়ি গ'ল এতিয়া যেতিয়া নতুন শিক্ষানীতি আহি মাষ্টাৰ্ছখিনিক ল'ব ইউপি ক্ষেত্ৰত আৰু গ্ৰেজুৱেশ্যনখিনি ল'ব এলপি ক্ষেত্ৰত এই সময়ত প্ৰথম হ'ব প্ৰথমত যেতিয়াই হয় তেতিয়া ক্যান্ডিডেট কম হয় ক্যান্ডিডেট বেছি হলেও পাৰ্সেন্টেজ কম হৈ থাকিব সেইবাবে আপোনালোকে এই সুবিধাটো এৰি নিদিব একদম খামুচি ধৰক যে যাৰ গ্ৰেজুৱেশ্যন হায়াৰ সেকেন্ডাৰী মাৰ্কছ কম গ্ৰেজুৱেশ্যনত তেওঁলোকে গুৰুত্ব দিয়ক বেছিকে গ্ৰেজুৱেশ্যন যাৰ আছে বহুতৰ মাষ্টাৰ্ছ নাই আপুনি ঘৰৰ ওচৰতে এনালাইসিস কৰক যে বহুতে যেতিয়া 10 জন শিক্ষাৰ্থী পঢ়ে তেতিয়া হলে তাৰে 3 জনহে যায় মাষ্টাৰ্ছ কৰিবলৈ বাকিখিনি হয়তো ঘৰৰ আৰ্থিক অৱস্থাৰ ক্ষেত্ৰতে হওক কিবা এটা প্ৰবলেমতে হওক মাষ্টাৰ্ছ নকৰে কিবা এটা বিচাৰে কাম এটা বিচাৰে কাৰণ বহুতে হয়তো তেনেকুৱা হৈ যায় কিন্তু আজি সেই হিচাপত কি হ'ব আপোনালোকে যেতিয়া কাম এতিয়াই মাষ্টাৰ্ছটো কৰি থয় তেতিয়া হলে আপোনালোকৰ যদিও আগৰ পাৰ্সেন্টেজ কম আছিল মাষ্টাৰ্ছটো আপোনালোকৰ আছে যেটো মাষ্টাৰ্ছটো কি হ'ব কম্পালসৰি হৈ যাব সেই কাৰণে হয়তো কম পাৰ্সেন্টেজৰ মানুহে গৈ পেলাই কি হ'ব ইউপিত চাকৰি পাই যাব এলপিটো বাদেই দিয়ক ইউপিতে পাই যাব কথাটা বুজিলে নাই সেই কাৰণে পৃথকভাৱে অকণমান ভাবক যে পিছত এইবোৰ দুখ দিলে লাভ নাই আমাৰ নম্বৰ কম আছিল এইবোৰ কোনো গুৰুত্ব নিদিয়ে সঁচা কথা
চৰকাৰেও গুৰুত্ব নিদিয়ে মাৰ্কছ কম আছিলেতো কোনো চৰকাৰে গুৰুত্ব দিয়া বিষয় নহয় যে আমাৰ মাৰ্কছ কম আছিলে কিবা আছিলে কেলে নিদিয়ে বয়স বেছি হৈ গ'ল দিয়া হ'লে ইমান দিন দিলেহেঁতেন এনেকুৱা এটা কথা তেওঁলোকে সুবিধা কিছুমান দি থৈছে SOS দি থৈছে কিবা দি থৈছে সেইকাৰণে সেইটোৱে ক'ব আৰু যিহেতু দিয়া নাই আমি সেইটো আশা বান্ধি বান্ধি কিমান দিন থাকিম যে আমাক সুবিধা দিব নিদিলে কি হ'ব আপোনাৰতো বয়স ৰৈ নাথাকে চৰকাৰে সুবিধা যিমান দিলেই ধৰি লোৱা হ'ল দিলে মই দিলে বুলি কোৱা নাই ধৰি লোৱা হ'ল দিলে আৰু 10 বছৰ পিছত দিলে যিমান আপোনাৰতো বয়সটো 10 বছৰটো ৰৈ যাব নেকি নৰয় নহয় সেইকাৰণে এইবোৰৰ কথা বৃথা চিন্তা কৰি লাভ নাই তাতকৈ বিকল্প চিন্তা কৰা উচিত যে বিকল্পভাৱে মই কেনেকৈ এটা চাকৰি ল'ব পাৰোঁ অকল টেটৰ ক্ষেত্ৰতে নহয় বাকী ক্ষেত্ৰতো সেইবাবে কৈছোঁ এতিয়া সুবিধা আছে বহুতৰে হাতত গ্ৰেজুৱেশ্যন আছে মাৰ্কছ কম একো নাই মাষ্টাৰ্ছটো কৰি লওক যাৰ মাষ্টাৰ্ছ আছে তেওঁলোকে অলপ টেটটো ইম্প্ৰুভমেণ্ট কৰক আৰু তেওঁলোকে চাকৰি পাবলৈ সুবিধা হ'ব আপোনালোকে চাই থাকিব কথাষাৰ এইবাৰ প্ৰথম যিটো নিযুক্তি হ'ব মাষ্টাৰ্ছ লৈ আৰু গ্ৰেজুৱেশ্যন LP ক্ষেত্ৰত আৰু UP ক্ষেত্ৰত মাষ্টাৰ্ছ লৈ যেতিয়াই হয় প্ৰথম বুলি এইকাৰণে কৈছে যেতিয়াই হয় আজিৰ পৰা যদি 5 বছৰ পিছৰটো হয় বা 3 বছৰ পিছৰটো হয় প্ৰথম হ'বতো প্ৰথম চাত হ'ব য'ত LPত গ্ৰেজুৱেশ্যন লাগিব আৰু UPত মাষ্টাৰ্ছ লাগিব এই ক্ষেত্ৰত পাৰ্চেণ্টেজ আগতকৈ কমিব কিয় কমিব গম পায়নে হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজে বহুতৰ পাৰ্চেণ্টেজ বঢ়ায় কিন্তু মাষ্টাৰ্ছ আৰু গ্ৰেজুৱেশ্যন থাকিলে পাৰ্চেণ্টেজ তললৈ গুচি আহিব সেই হিচাপত নতুন ল'ৰা ছোৱালীখিনি মাষ্টাৰ্ছলৈ যোৱাগেই নাই যিখিনি এতিয়া হাই পাৰ্চেণ্টেজ এটা উঠাই আছে এইখিনি বৰ্তমান মাষ্টাৰ্ছ পোৱাগেই নাই সেই সময়লৈ আপুনি যদি এতিয়াই মাষ্টাৰ্ছটো আৰম্ভ কৰি দিয়ে তেওঁলোকেতো গ্ৰেজুৱেশ্যনহে কৰিব বহুতে হাই ছেকেণ্ডেৰী পাছ কৰি এতিয়া এপ্লাই কৰিছে তেওঁলোকেতো মাষ্টাৰ্ছ কৰিবলৈ আৰু কিমান বছৰ লাগিব গ্ৰেজুৱেশ্যনত লাগিব তেওঁলোকক 3 বছৰ মাষ্টাৰ্ছত লাগিব 2 বছৰ 5 বছৰ কিন্তু আপুনি যদি এতিয়াই আৰম্ভ কৰি দিয়ে তেতিয়া আপোনাক 3 বছৰ লাগিব কি 2 বছৰ লাগিব মাষ্টাৰ্ছটো 2 বছৰত এইফালে 5 বছৰ এইফালে 2 বছৰ তেতিয়াহ'লে 2 বছৰতে চাকৰি এটা পালে নাই কেলকুলেশ্যনটো বুজি পালে নাই মই সেইকাৰণে বিকল্পভাৱে আপোনালোকক ভাবিবলৈ কৈছোঁ যে সুবিধা আছে মই সেইকাৰণে আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰি কৈ থৈছোঁ যে যিহেতু যিখিনি অপেন ইউনিভাৰ্চিটি আছে তাত এডমিশ্যন হৈ আছিলে মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে আপোনালোকৰ ইগন'ত এডমিশ্যন হৈ আছিলে আপোনালোকে কোনে ল'লে নাজানো কিন্তু মই ইনফৰ্মটো কৰিছিলোঁ আপোনালোকক আৰু ইগনো আইডল এইখিনি য'তেই আছে আপোনালোকে মাষ্টাৰ্ছ যদি কৰিবলৈ সুবিধা পাইছে নিশ্চয় কৰক দেখিব এদিন আপোনাক লাভ কৰিলে ঠিক আছে ভিডিঅ'টো ইমানেই মই ভাবিছোঁ এইটো আপোনালোকে জনাটো ভাল চাকৰিটো কাক নালাগে আপোনালোককো লাগে সকলোকে লাগে ন কিন্তু চাকৰিটো লাগে কৰি থাকিলে নহ'ব নহয় চাকৰিটো লাগিব পৰাকৈ আপুনি নিজকে প্ৰস্তুত কৰি তুলিব লাগিব তাৰপিছতহে আপুনি চিঞৰি লাভ সেইকাৰণে সেই প্ৰস্তুতিটো যদি আপুনি নকৰে ইনেই যদি কিছুমান কথাত লাগি থাকে সেইবোৰে কাম নকৰে সেইবোৰে যিহেতু গুৰুত্ব নিদিয়ে সেইকাৰণে নিজকে এক্সট্ৰাকৈ ভাবি পেলাই প্ৰিপেয়াৰ কৰি লৈ যাওকচোন কিজানি তাত সুবিধা হৈ যায় আৰু সুবিধা এইটোতে হ'ব মই ভাবিছোঁ নিজে এটা ষ্টেপ লওক আপোনালোকে ষ্টেপ এটা লওক বুজি পাইছেনে যি বুজি পাইছে সি অন্ততঃ কামখিনি কৰিব বুলি মই ভাবিছোঁ থেংক ইউ চাই থাকিব ইটো বহুতো ছাবস্ক্ৰাইব কৰি দিব